নমস্কাৰ, এই মুহূৰ্তত আহিছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ লৈছে বিগ ব্ৰেকিং নিউজ। পুনৰ দেশৰ ৰাজধানী দিল্লীত ধৰ্ষণৰ বলি অসমৰ নাবালিকা। কাম দিয়াৰ প্ৰলোভনেৰে নি ৩,০০০ টকাত নিৰ্যাতিতাক যুৱকৰ হাতত গতাই দিছিল দালাল চক্ৰই। ৩,০০০ টকাত বিক্ৰী কৰিছিল নিৰ্যাতিতা যুৱতীক। পৰৱৰ্তী খবৰটি হৈছে সোণাপুৰৰ ১৫ মাইলত নৃশংস হত্যাকাণ্ড। বাসগৃহৰ সন্মুখত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। নিহত মহিলাগৰাকী ৰীতা বড়ো বুলি চিনাক্ত। হাসমত নামৰ এজন লোকে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। হাসমতৰ সৈতে মহিলাগৰাকীৰ অবৈধ সম্পৰ্ক থকাৰ অভিযোগ প্ৰতিবেশী। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত পৰৱৰ্তী ২৪ ঘণ্টাত অসমৰ প্ৰায় সকলো ঠাইতে পাতলীয়াৰ পৰা মাজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীয়া। পৰৱৰ্তী খবৰটি হৈছে হিন্দুৰ ঘৰ সমাজ বচাবলৈ হ'লে অস্ত্ৰৰ প্ৰশিক্ষণ ল'ব লাগিব। পুনৰ বিতৰ্কিত মন্তব্য কৰিলে এইবাৰ প্ৰাক্তন বিধায়ক শিলাদিত্যই। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ মাছ বেপাৰীৰ ৰূপত নকল সোণৰ বেপাৰী। ৰহা আৰক্ষীৰ জালত নকল সোণসহ ২ ব্যৱসায়ী আটক।